পিয়াজি লেচেৰা মাহৰ ৰেচিপিটো আজি চাওঁ বলক কেনেকৈ বনায় কি উপকৰণ লাগে। এয়া মই প্ৰথমতে লৈছোঁ এনেকৈ লেচেৰা মাহ দীঘল দীঘলকৈ কাটি, আলু লৈছোঁ দীঘল দীঘলকৈ কাটি, দেখিছেনে। এয়া পিঁয়াজ লৈছোঁ দুটা ডাঙৰ ডাঙৰকৈ এনেকৈ এৰুৱাই লৈছোঁ পানীবোৰ, আৰু জলকীয়া লৈছোঁ কেইটামান। ইয়াত লৈছোঁ মই গোটা জিৰা 1 চামুচ, গৰম মছলা 1 চামুচ আৰু মিট মছলা 1 চামুচ। এতিয়া বাকীখিনি চাওঁ বলক। তেল গৰম হৈ গ'ল দেখিছেনে। মই এতিয়া বনাই থোৱা মছলাখিনি ইয়াতে দি দিছোঁ তেলতে, জিৰা, মিট মছলা আৰু গৰম মছলা, লগতে ইয়াত দি দিছোঁ মোৰ লেচেৰা মাহখিনি আৰু আলুখিনি। ধুনীয়াকৈ ভালদৰে লৰাই ল'ব আপোনালোকে, ধুনীয়াকৈ লৰাই পেলাই এতিয়া আমি 5 মিনিট সময়ৰ বাবে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি পেলাই ঢাক মাৰি থৈ দিম বলক। এয়া আমাৰ 5 মিনিট সময় হৈ গৈছে, দেখিছে আমাৰ অলৰেডি 40% হৈ গৈছে, দেখিলেনে আপোনালোকে। এতিয়া মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়া ইয়াত দি দিম। এইখিনিও ভালদৰে আপোনালোকে মিক্স কৰি ল'ব আৰু ভালদৰে লৰাই দিব, তেতিয়া মছলাবোৰ লাগি গ'লে খাবলৈ ভাল হয়। তেনেকুৱা হয়। এতিয়া আকৌ 5 মিনিট সময়ৰ বাবে গেছৰ ফ্লেমটো ল' কৰি ঢাকি থ'ম। এয়া আমাৰ হৈ গৈছে 5 মিনিট, দেখিছে অলৰেডি 60% আমাৰ হৈ গৈছে। এতিয়া নিমখ দি দিলোঁ 1 চামুচ, এতিয়া হালধি দিলোঁ অকণমান। এতিয়া ভালদৰে আকৌ আপোনালোকে গোটেইখিনি লৰাই ল'ব, লৰাই পিনি আপোনালোকে আৰু 3 মিনিট সময়ৰ বাবে ঢাক মাৰি থৈ দিব আপোনালোকে। এয়া আমাৰ 3 মিনিট সময় হৈ গৈছে, দেখিছে ইমান সুন্দৰ হৈছে, দেখিছেনে সম্পূৰ্ণৰূপে হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো হাই কৰি পিনে আপোনালোকে কালাৰটো আহিবৰ কাৰণে অকণমান ৰঙচুৱা হ'বৰ বাবে ঢাক মাৰি থৈ দিব। এয়া আমাৰ 3 মিনিট সময় হৈ গ'ল, দেখিলে সম্পূৰ্ণৰূপে ৰঙচুৱা হৈ গৈছে, কাৰণ ৰঙচুৱা হ'লে খাবলৈ ভাল হয়, তো সেইকাৰণে। আৰু এতিয়া চাৰ্ভ কৰোঁ। এয়া আমাৰ হৈ গৈছে, দেখিছেনে। এবাৰ ট্ৰাই কৰি চাবচোন, ৰেচিপিটো অতি সহজতে বনাব পাৰি। যদি ভাল পায় মোৰ ৰেচিপিটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।